চাওক তেখেত হ'ল আবুৱা ভৰাই আছে আলাৰী চৰাং বিটাংকিৰ নামত 2 লাখ টকাৰ চেকত পইচা নাই কিন্তু মিছা যদি আছে পইচাটো এখনত সোমাব লাগিব হয় না নহয় আমি পোৱাটো বিচাৰিছোঁ কিন্তু ঠগাব নালাগে আৰু আমিনপাৰা ঈদগাহ ফিল্ডত যিটো তেখেতসকলে যিটো আমাৰ এই যে চিচি ব্লক আৰু ৰাস্তাৰ কথা যে তেখেতে আঁচনি ঘোষণা কৰিছে কোনটো ডিপাৰ্টমেণ্টত কিমান টকা চেংচন কৰিছে ডিপিআৰ কোড কি ধৰণৰ তেখেতে কৰি লৈ আনিছে আজিলৈকে বিতং তেখেতসকলে দিব পৰা নাই কোনোবা যদি এইটো ইচ্ছাকৃতভাৱে কাম কৰি দিব বিচাৰে তেতিয়া ভাল কথা কিন্তু হয়তো তেখেতসকলে এই আঁচনিটো মোৰ মতেতো আজিলৈকে নাই যদি আছে তাকে প্ৰমাণ দেখাই দিয়ক এইটো তেখেতসকলে মাত্ৰ কৈ আছে এইবাৰ নেক্সট বাজেটতে ধৰা হ'ব যোনে কৰিছে সি গম পাব মোৰ মতে কাম হ'ব লাগে আবুৱা ভৰিছে তেখেতসকলে ইলেকশ্যন জিতিবৰ কাৰণে যিবিলাক তেখেতৰ ৰণনীতি মানে তৈয়াৰ কৰিছে এইটো সম্পূৰ্ণভাৱে মিছা আৰু তেখেতসকলে জিতিব নোৱাৰে নাই একো নাই কোনোবা যদি আছে দেখাই দিয়ক না আমাৰ দেখাই দিয়ক কোনটো ডিপাৰ্টমেণ্ট কিমান টকাৰ চেংচন আছে কৰিলে ভাল আমাৰ কাৰণে আমিতো বাধা দিয়া নাই কিন্তু নকৰাৰ আগত ডাঙৰ তেখেতসকলে এডভাৰটাইজ দি ঠগাই কিবা লাভ হ'ব জানো এইটো সব মিছা কথা এইটো তেখেতসকলে প্ৰমোদ বড়াই জানিব এইটো ফাণ্ড নাই কিন্তু ইয়াত আজিলৈকে 1 টকাও ফাণ্ড নাই চেংচনো হোৱা নাই ডিপাৰ্টমেণ্ট কোনটো ডিপাৰ্টমেণ্টৰ পৰা এইটো বাজেট ধৰা হৈছে কোনো নাই এইটো বোলে আমি গম পাওঁ যে নেক্সট বাজেটতে ধৰা হ'ব ইমান মিছা কথা এইটো সময়ত এনচাৰ পাব সময়ত ৰিজাল্ট পাব পইচা সোমাইছে নাই সুধক না যোনে চেক পাইছে তেখেতসকলে সুধক আপোনালোকে আলাৰী চৰাং নামত চেকত পইচা সোমাইছে নাই এইটো চাওক বাউন্স হৈ যাব পইচা নাই কিয় মিছা এটা চৰকাৰে এইটো চেক নথকা কিবাটো দিয়ে নেকি একাউণ্টত পইচা নথকা চেক দিয়ে নেকি এটা গভৰ্ণমেণ্টৰ কেনে একাউণ্ট হল থাকিব এটা চৰকাৰৰ একাউণ্ট কেনেকৈ হল থাকিব কচোন এইটো চবেই জানে লাষ্ট মুহূৰ্তত কিয় দিলে কিয় ঠগাইছে এইটো চৰকাৰ এতিয়া নাই নিৰ্বাচনে হ'ব বিপিএফৰ চৰকাৰ আহিব কোনে দিব এইটো কোনে দায়িত্ব ল'ব সেই প্ৰমোদ বড়ো জানিব এইটো আমি নাজানো প্ৰমোদ বড়ো সুধিলে হৈ গ'ল এইটো কথা